বিজেপি চৰকাৰক মুছলমানসকলৰ সম্পত্তি কাঢ়ি নিবলৈ কেতিয়াও দিয়া নহব। বিজেপি চৰকাৰৰ এই চক্ৰান্ত আমি সৰ্বোত্তমভাৱে চেষ্টা কৰি বিফল কৰি তুলিবলৈ আমি ঐক্যবদ্ধ হ'ব লাগিব। সমগ্ৰ মুছলমান সমাজ ঐক্যবদ্ধ হ'ব লাগিব। সমগ্ৰ সংবিধান প্ৰেমী ৰাইজ ঐক্যবদ্ধ হ'ব লাগিব। হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলোৱে এই ওয়াকফ আইনৰ বিৰুদ্ধে ঐক্যবদ্ধ হ'ব লাগিব। এই ওয়াকফ সম্পত্তি ৰক্ষাৰ কাৰণে অকলে যে আদালতৰে দায়িত্ব আছে হেয়া নহয়। এই ওয়াকফ সম্পত্তি ৰক্ষা কৰিবলৈ ভাৰতবৰ্ষৰ প্ৰতিজন ৰাইজৰ সহায় সহযোগিতা দৰকাৰ আছে। হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলোৰে আমি সহায় সহযোগিতা আমি বিচাৰিছো। কিয়নো আপোনালোক সকলোৱে জানে যে এই সম্পত্তি হৈছে একমাত্ৰ মুছলমানৰ সম্পত্তি, যি পূৰ্বপুৰুষে দান দি থৈ যোৱা সম্পত্তি। এই সম্পত্তিৰ ওপৰত বিজেপি চৰকাৰে যি চকু দিছে, যি বিজেপি চৰকাৰে চক্ৰান্ত কৰি আমাৰ এই সম্পত্তিসমূহ তেওঁলোকে কাঢ়ি নিয়াৰ কাৰণে যি চেষ্টা চলাইছে, এই চেষ্টা আমি যিকোনো প্ৰকাৰে প্ৰতিহত কৰিব লাগিব। এই আমি উচ্চতম ন্যায়ালয়ৰ জড়িত হোক, গণতান্ত্ৰিকভাৱে আন্দোলন কৰি হোক, যিকোনো প্ৰকাৰে আমি এই তেওঁলোকৰ যি চেষ্টা, এই চেষ্টা আমি কেতিয়াও সফল হ'বলৈ আমি দিব নোৱাৰো। যাৰ কাৰণে আমি সকলো ৰাইজ দল সংগঠনৰ আমি সহায় সহযোগিতা আমি কামনা কৰিছো। আচলতে বিজেপি চৰকাৰে মুছলমান মানুহক মৰম দিবলৈ নাজানে, অকল মুছলমানৰ বিৰুদ্ধে তেওঁলোকে কাম কাজ কৰিবলৈহে জানে। কেনেকৈ মুছলমানক উচ্ছেদ কৰিব সেইটোহে তেওঁলোকৰ এজেণ্ডা। বিভিন্ন ঠাইত ইতিমধ্যে দেখাই গৈছে যে মছজিদত বুলডোজাৰ চলাইছে, দৰগাহত বুলডোজাৰ চলাইছে, মাদ্ৰাসাত বুলডোজাৰ চলাইছে। বিজেপি চৰকাৰে এই বস্তুটো নাজানে বা বিজেপি দলে নাজানে যে মৰম দিলেহে মৰম পায়। বিজেপি দলে এই বস্তুটো কিন্তু আমি কেতিয়াও দেখা নাই, অকল মুছলমানৰ বিৰুদ্ধেহে তেওঁলোকে কাম কৰি আছে। গতিকে এইবিলাক চক্ৰান্ত সকলো বিফল কৰি তোলা হ'ব। আমি সকলো ৰাইজ এতিয়া ঐক্যবদ্ধ হ'ব লাগিব। আৰু আমি আশা কৰি আছো মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰতি আমাৰ দৃঢ় বিশ্বাস আছে, আস্থা আছে যে উচ্চতম ন্যায়ালয়ে গণতন্ত্ৰৰ জয়ৰ প্ৰতি ৰায় দিব। মুছলমানসকলৰ যি সম্পত্তি আছে এই সম্পত্তিৰ প্ৰতি ৰায় দিব। আৰু সমগ্ৰ মুছলমান জনতাই কিন্তু উচ্চতম ন্যায়ালয়ৰ মুখৰ পিনেহে চাই আছে। গতিকে আমি আশাবাদী যে মহামান্য উচ্চতম ন্যায়ালয়ে এই সম্পত্তি, যি আমাৰ ঈদগাহৰ সম্পত্তি, মছজিদৰ সম্পত্তি, মাদ্ৰাছাৰ সম্পত্তি, দৰগাহৰ সম্পত্তি আছে, এইসমূহ সম্পত্তি কোনোৱে যাতে কাঢ়ি নিব নোৱাৰে, তাৰ কাৰণে বিজেপি চৰকাৰেও যাতে কাঢ়ি নিব নোৱাৰে, যাৰ বাবে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি, সিদ্ধান্তৰ প্ৰতি ভাৰতবৰ্ষৰ 20 কোটি মুছলমানে অধিক আগ্ৰহেৰে আমি বাট চাই আছো। গতিকে আমি আশাবাদী যে উচ্চতম ন্যায়ালয়ে ন্যায়ৰ পক্ষত, মুছলমানৰ পক্ষত, ভাৰতবৰ্ষৰ গণতন্ত্ৰ সুপ্ৰতিষ্ঠা হোৱাৰ স্বাৰ্থত ৰায় দিব। তাৰ প্ৰতি আমি দৃঢ় বিশ্বাসী।